আজিৰ লোকেশ্যনটো অকণ বেলেগ দেই। আজি বেলেগ এটুকুৰা জেগাত আহিলোঁ। চাওক কেনেকুৱা লাগিছে জেগা। আজি দেওবাৰ আছিল, উঠাও দেৰি, তো বেছি দূৰলৈ যোৱা নাই, ওচৰতে আছিলে সৰু পাৰ্ক এটা, তাতে আহিলোঁ, দুপাকমান মাৰিলোঁ। আৰু এইখিনিতে এটা বহুত ডাঙৰ পুখুৰী আছে, আৰু পাৰে পাৰে খুব সুন্দৰকৈ ফুল গছবোৰ ৰুই দিছে আৰু বহুত ভাল লাগে। আৰু আমিও ছানডে বুলি ক'তনো যাম, সেই ভাবিলোঁ ওচৰতে অকণমান খোজকাঢ়ি আহোঁ বুলি, আৰু আহিলোঁ ইয়ালৈকে। ভাল লাগিছে নে বেয়া লাগিছে কৈ যাব দেই। বৰ্তমান হায়দৰাবাদত ঠাণ্ডা আৰম্ভ হৈছে আৰু দেই। অসমততো বহুত গৰম চলি আছে এতিয়া, নহয়নে? ৰ'দ দি আছে ইয়াত, কিন্তু আজি ৩-৪ দিন বহুত বৰষুণ পৰিয়ে আছে, প্ৰায় এতিয়া ঠাণ্ডা হৈ আছে। চাওক একদম খুব সুন্দৰ, ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে ওচৰত। কাৰোবাক লাগিলে ক'ব দেই। আৰু আচলতে এইটো এটা বহুত ডাঙৰ এৰিয়া হয়, আৰু বহুত ডাঙৰ এটা পুখুৰী আছে, পাৰে পাৰে ৰাস্তা বনাই দিছে, খুব সুন্দৰকৈ ফুল গছবোৰ ৰোৱা আছে, সেইকাৰণে বেছি ভাল লাগে। সেই কাষতে এটা ৰাস্তা আছে, গাড়ী মটৰবোৰ গৈ আছে, এইফালে অহা যোৱা কৰি আছে। আৰু ইয়াত দেখিছেনে, ৰাইজ আহি গ'ল, পুৱাই পুৱাই বৰশী বোৱাত লাগি আছে, বৰশী বাই আছে। আৰু দিনটোৰ কাৰণে এসাঁজ লৈ নিব আৰু তেওঁলোকে আহিলে প্ৰায় পাওঁৱে তেওঁলোকে বৰশী বাই থাকে। সঁচাকৈ বিউটিফুল প্লেচ। এইটো মাছ উঠিব এতিয়া, ডুঙা ডুবি আছে। আৰু সেইটো প্লেচটো ফাইনেন্সিয়েল ডিষ্ট্ৰিক্টত হয়। সকলো ৰিচোৰ্চ ৰাখি যদি আহে তেতিয়া সেইখিনিতে আছে, কেতিয়াবা চাই যাব ভাল লাগে, ঠাণ্ডা সময়ত বেছি ভাল লাগে। আৰু গাইছ, ইয়াত এতিয়া বহুত ঠাণ্ডা দেই, বতৰ বহুত ভাল আজি, একদম বৰষুণ পৰি আছে যে এইকেইদিন, খুব ঠাণ্ডা ঠাণ্ডা হৈ আছে, বতাহবোৰ বহুত জোৰ জোৰকৈ মাৰি আছে, বহুত ভাল লাগিছে। আৰু বতাহত একদম পুখুৰীৰ পানীত ঢৌ খেলি নাচি আছে ন, আৰু একদম গছবোৰ পূৰা হালি জালি গৈছে। অসমততো বহুত গৰম উঠে, কিন্তু ইয়াত ঠাণ্ডা দেই, অসমতকৈ ইয়াত ফুল ঠাণ্ডা আগে হৈ যায়। আৰু এজোপা কি ফুল গছ হয় আপোনালোকে চিনি পাইছেনে? প্ৰায় অসমত দেখি থাকোঁ, আৰু ইয়াতো দেখিছোঁ, ভাল লাগিছে। আৰু নামটো হ'লে কিন্তু নাজানো, অসমতো আছে বহুত, মানে প্ৰায় ওলাই গ'লে দেখা পাওঁৱেই। আৰু আজি ছানডে আপোনালোক গৈছে নাই ঘূৰিবলৈ? খুব সুন্দৰ আৰু খুব ভাল লগা পৰিৱেশ দেই। আহিব আপোনালোকো কেতিয়াবা এনেকুৱা জেগাবোৰ চাবলৈ ওচৰৰ পৰা, ভাল লাগিব। মইতো মোবাইলৰ কেমেৰাতে আপোনালোকক দেখাই আছোঁ, কিন্তু ওচৰত আহি পেলাই বহুত ভাল লাগে, আৰু বহুত সুন্দৰ, মানে বেলেগ এটা ফিল হয়। আৰু আমাৰ ছানডে বুলি ইমানেই আছিলে আজি, অলপ এনেই ওলাই গৈ গ'লোঁ ফুৰিলোঁ। আৰু এইখিনি ওচৰতে চকী আছে, খুব সুন্দৰকৈ থৈ দিছে, আৰু ভাগৰ লাগিলে বহি ল'ব অলপ, তাৰপিছত আকৌ ঘূৰিব পাৰিব। আমি দুজন গৈছিলোঁ, অলপ ঘূৰিলোঁ, ফূৰ্তি কৰিলোঁ, আকৌ পুনৰ ঘৰলৈ আহিলোঁ। ঠিক আছে, কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো।